হেল্ল' গাইজ, আমি এতিয়া যাওঁ এনেই ৰাস্তা ফালে ওলাই। আমাৰ পূজাৰ ওচৰতে হয়, বেছি দূৰ যাব নালাগে। ওলাই যাওঁ মানে পূজা ঘৰ পামগৈ চাগে। ব'লক গৈ থাকোঁ। এয়া আমি আহি আছোঁ পূজা চাবলৈ। এয়া একদম পূৰা দুইজনী একদম ফোনত পূৰা বিজি হৈ আছে। ইমান লাহে লাহে কৈছা, শুনিয়ে নাপাওঁ। মই পূৰা স্পীডত আহিছোঁ, তেওঁলোক একদম লাহে লাহে আহিছে। দুইজনী লৈ গৈকে হেৰিয়ে মানুহকে লগ লাগি কিবা ভিডিঅ' বনাই, ভিডিঅ' নহয় ভিডিঅ'ই হেৰি পূৰা কথা পাতিছে। বহুত দিন সময়ত লগ পাইছেতো, কথা পূৰা বিজি হৈ আছে। মই আগত আহি আছোঁ, হেৰি ল'ৰাকেইটা আহি আছে যে আগত, কুকুৰ চুকুৰ ওলাব বুলি ভয় লাগে যে। ব'লক গৈ থাকোঁ, একেবাৰে পূজা তাত দেখোঁগৈ। এতিয়া আমাৰ কথা ধান ওলাইছে লাহে লাহে। এইখন আমাৰ বাগান হয়। বলমাৰ বাগান। এয়া আমাৰ ৰাইজসকল গৈ আছে আজি। আমি পূজা চাবলৈ গৈছিলোঁ, ভালদৰে ফটো মাৰিব নহ'ল। আমাৰ হাজবেণ্ড পূজা চাবলৈ গৈছিল বাৰু, ফটো 2খনমান মাৰিলে, তাকে দিছোঁ। আজি আমি আলহী লৈ ঢেকীয়াখোৱা নামঘৰত আহিছোঁ। তেওঁলোকে আজিলৈকে ঢেকীয়াখোৱা নামঘৰত অহা নাই, সেইবাবে তেওঁলোকক আজি লৈ আনিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ। আজি আমাৰ আলহীয়ে ওপৰত বহি পূৰা টেঙা কাটি আছে। তাকেই অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ, চাব। আজি আমাৰ আলহী যাবলৈ ওলাইছে, তাকে মনটো অলপ বেয়া লাগি আছে। এইকেইদিন ইমান ভাল লাগিছিলে, আলহী থাকোঁতে ফূৰ্তি ফাৰ্তা কৰি ফুৰিবলৈ যোৱা মেলা কিবা কিবি খোৱা, ইমান এটা ভাল লাগি আছে। আজি যাবলৈ ওলাইছে, সদায় বেলেগ বেয়া লাগিছে মনটো। তথাপিও এটা সৰুকৈ ভিডিঅ' কৰি থৈ দিছোঁ, আপোনালোকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব।